ফাইনেলি টৰ্চ লৈ পুৰা মেচুকা যাবলৈ ৰেডি আৰু কি বস্তু লৈ আছোঁ আপোনালোকক অলপমান দেখুৱাই আছোঁ ৰ'ব। এইটো মুডতে আছে ৰ'ব, লাইটটো জ্বলাই দিওঁ। বাকী এইফালে কি ৰেডি কৰি লৈছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে দেখিছে হেণ্ড গ্লভছ, এইফালে মজা এযোৰ হেণ্ড গ্লভছ। এইযোৰ একচুৱেলি দিল্লীৰ পৰা অনা হয়। এইযোৰ হেণ্ড গ্লভছ মই লৈ লৈছোঁ হেণ্ড গ্লভছ। তাৰপিছত এইফালে এটা ট্ৰেক পেণ্ট, এইটো ট্ৰেক পেণ্ট আজি লৈ আহিলোঁ তিনিচুকীয়াৰ পৰা। আৰু বাকী মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা মই আপোনালোকক দেখুৱাই আছোঁ, সেইটো হৈ গ'ল এইটো গেছ কেন, আৰু এইটো হৈ গ'ল ষ্টভ, সৰু এটা ষ্টভ আৰু দুটা গেছ কেন লৈ লৈছোঁ। মজাকৈ পাহাৰৰ কাষত বহি মেগী, কফি, চাহ যি লাগে মানে চব বনাই মেলি ধুনীয়াকৈ এইটো বনাই মেলি খাব পাৰিম। আৰু এইফালে মাফলাৰ লৈ লৈছোঁ। আৰু মেইন ইম্পৰ্টেণ্ট বস্তু, মানে যোনটো ইম্পৰ্টেণ্ট বস্তু সেইটো মই আপোনালোকক দেখুৱাই আছোঁ, সেইটো হৈছে টেবলেট। বেমাৰ ইমান নহ'লেও কিন্তু মেইন যিবিলাক লাগতিয়াল বস্তু সেইখিনি লৈ ল'ব লাগে নিজৰ মানে। আৰু এইফালে আছে কি দেখুৱাই দিছোঁ, চেম্পু লৈ লৈছোঁ 2-3 পেকেট। এইফালে চাৰ্জাৰ লৈছোঁ, এয়াৰপৰ্ট লৈ লৈছোঁ। এইফালে হৈ গ'ল এইফালে পেৰাচিটামল লৈ লৈছোঁ, বাই চান্স জ্বৰ উঠি যাব পাৰে। তো এইফালে এইবিলাক পেট বিষৰ আৰু এইবিলাক অলপমান বেণ্ডেড লৈ লৈছোঁ। এইফালে বেণ্ডেজ লৈ লৈছোঁ। আৰু এইফালে এভমিন আছে যিহেতু গাড়ীত যাম। আৰু এইটো হৈ গ'ল 20 mAh বটৰ পাৱাৰ বেংক, কাৰণ চাৰ্জ ৰাস্তাত দিগদাৰ হৈ যাব পাৰে, সেইটো কাৰণে চাৰ্জ দিবৰ কাৰণে 20 mAh এটা পাৱাৰ বেংক লৈ লৈছোঁ। আৰু বাকী কম্বল চম্বল কিবাকিবি লৈ লৈছোঁ। বাকী গোটেইখিনি বস্তু ৰেডি। এইফালে মোবাইল চাৰ্জ দি লৈছোঁ। বাকী মজা ব্লগ আহি আছে, মজা ভিডিঅ' আহি আছে। আপোনালোকে এপিছ'ড বাই এপিছ'ড ভিডিঅ'বিলাক আহি থাকিব, আপোনালোকে চাই থাকিব আৰু আপোনালোকে ছাপোৰ্ট কৰিব। গোটেই মেচুকাৰ ব্লগটোত মানে কিমান কি লাগিব গোটেইখিনি ডিটেইলছত মই আপোনালোকক কৈ থাকিম, আপোনালোকে ব্লগবিলাক চাই থাকিব।